নমস্কাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল আমি তোমালোকৰ দশমমান শ্ৰেণীৰ বিজ্ঞানৰ বাবে বিশেষ পাঠ লৈ আহিছো তোমালোকৰ কিতাপৰ টেক্সটবুকৰ যেটো প্ৰথম পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আমি আজি সেই পাঠটো আলোচনা কৰিম বুলি আগবাঢ়িছো তোমালোকে পাঠটোৰ ভিডিওটো চাই যোৱাৰ লগে লগে হাতত এখন বহি আৰু এটা পেন লগত লৈ লোৱা তাৰ যিবিলাক মূল পইণ্ট সেইবিলাক তোমালোকে নোট কৰি যাবা গতিকে প্ৰথমতে আমি আহো ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে কি বুজো ৰাসায়নিক বিক্ৰিয়া তোমালোকে আমাৰ যেটো দৈনন্দিন জীৱন তাত বিভিন্ন ধৰণৰ আমি কাম-কাজ সংঘটিত কৰোঁ যেনে বালি চালা চাহপাত চেকনিত চেকা ইত্যাদি আৰু লগতে আৰু কিছুমান বিক্ৰিয়া সংঘটিত কৰোঁ যেনে চূণ পানীত দিয়া এইবিলাক বিক্ৰিয়া সাধাৰণতে কি হয় জন পৰিৱৰ্তন সংঘটিত হয় এতিয়া ৰাসায়নিক বিক্ৰিয়াত যিবিলাক পৰিৱৰ্তন সংঘটিত হয় তুমি যদি বালি বা চালা শিল বাছি উলিওৱা তেতিয়া কি হয় তুমি বালিখিনি শিল পৃথক কৰিব পাৰিলা কিন্তু তাৰ পিছত আকৌ শিলখিনি যোগ কৰি পুনৰ সেই একেটা মিশ্ৰণ আকৌ বনাব পাৰা কিন্তু ৰাসায়নিক বিক্ৰিয়াত তুমি তেনেকুৱা সংঘটিত কৰিব নোৱাৰা উদাহৰণস্বৰূপে তুমি যদি চূণ পানীত মিহলোৱা তেতিয়া কি হয় এটা লেপথেপিয়া বগা এটা দ্ৰৱৰ সৃষ্টি হয় সেই দ্ৰৱটো তুমি আকৌ শুকুৱাই হওক কিবা হওক পুনৰ সেই আগৰ চূণশিলৰ অৱস্থালৈ তুমি নিব নোৱাৰা গতিকে ৰাসায়নিক বিক্ৰিয়া কি বস্তু আমি চাওঁ প্ৰথমতে ৰাসায়নিক বিক্ৰিয়া হ'ল যি বিক্ৰিয়াত এটা বা ততোধিক পদাৰ্থৰ পৰা নতুন পদাৰ্থ উৎপন্ন হয় আৰু তাক কোনো ভৌতিক প্ৰক্ৰিয়াৰে আগৰ অৱস্থালৈ নিব নোৱাৰি তেনেকুৱা প্ৰক্ৰিয়াবিলাকক আমি কি বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ গতিকে তোমালোকে নিশ্চয় গম পাইছা যে ৰাসায়নিক বিক্ৰিয়া আৰু ভৌতিক বিক্ৰিয়াৰ মাজত পাৰ্থক্য আছে ভৌতিক বিক্ৰিয়া কোনবিলাক যিবিলাকত আমি পুনৰ আকৌ আগৰ অৱস্থালৈ নিব পাৰো কিন্তু ৰাসায়নিক বিক্ৰিয়া কোনবিলাক যিবিলাক আমি পুনৰ আগৰ অৱস্থালৈ নিব নোৱাৰো তোমালোকে আৰু এটা উদাহৰণ ল'ব পাৰা সিমেন্ট তোমালোকে পানীত নিশ্চয় গুলা গতিকে সিমেন্টটো কি হয় প্ৰথমতে শুকান আছিল গুৰি আছিল তাত যেতিয়া পানী যোগ কৰিলা তাৰপা কি হৈ যাব টান হৈ যাব অলপ দেৰি পিছত সেইটো তুমি পুনৰ আকৌ ভাঙি নিলেও সেই আগৰ ধৰ্মটো কি নাপায়গে গতিকে কি এটা ৰাসায়নিক বিক্ৰিয়া গতিকে আমি গম পাইছো যে যিবিলাক ভৌতিক বিক্ৰিয়া আৰু ৰাসায়নিক বিক্ৰিয়া সিহঁতৰ মাজত কিছুমান পাৰ্থক্য আছে গতিকে ৰাসায়নিক বিক্ৰিয়া হ'বলৈ চাৰিটামান শৰ্ত লাগে চাৰিটামান বৈশিষ্ট্য লাগে গতিকে সেই বৈশিষ্ট্যসমূহ হৈছে প্ৰথম বৈশিষ্ট্য হৈছে ৰাসায়নিক বিক্ৰিয়াত অৱস্থাৰ পৰিৱৰ্তন হয় আমি সেই চূণ পানীত দিয়া উদাহৰণটোকে লওঁ প্ৰথমতে চূণটো কি হ'ল চূণশিল আছিলে টান হৈ আছিলে তাত যেতিয়া তুমি পানী দিলা কি হৈ গ'ল লেপথেপিয়া হৈ গ'ল গতিকে অৱস্থা কঠিন অৱস্থাৰ পৰা সেই কি হৈ গ'ল কোমল এটা লেপথেপিয়া পদাৰ্থৰ সৃষ্টি ৰূপান্তৰিত হ'ল গতিকে তাত কি হৈ গ'ল অৱস্থাৰ পৰিৱৰ্তন হ'ল ৰাসায়নিক বিক্ৰিয়াৰ ২ নম্বৰ শৰ্ত হৈছে বা ২ নম্বৰ বৈশিষ্ট্য হৈছে তাৰ ৰঙৰ পৰিৱৰ্তন সংঘটিত হয় তেনেকুৱা উদাহৰণ দিব পাৰিবানে তোমালোকে চাবাচোন যদি এটা হাতত হালধি অলপ লগত লগাই লৈ লোৱা হালধি গুৰি হওক বা হালধিৰ তোমাৰ ৰসটো হওক তাত তোমালোকে অকমান দেৰি পিছত চূণ অকণ সানি দিয়া দেখিবা হালধীয়া ৰংটো নাইকিয়া হৈ ৰঙা ৰং এটা সৃষ্টি হৈছে গতিকে ইয়াত ৰঙৰ পৰিৱৰ্তন সংঘটিত হৈছে ই এটা ৰাসায়নিক বিক্ৰিয়া ৩ নম্বৰ যেটো শৰ্ত হেতু হৈছে আমাৰ উষ্ণতাৰ পৰিৱৰ্তন গতিকে ৰাসায়নিক বিক্ৰিয়াত কি হয় উষ্ণতাৰ পৰিৱৰ্তন সংঘটিত হয় আমি সেই আগৰ যেটো চূণটো পানীত দিলে যেটো বিক্ৰিয়া হয় হেতুক আমি লক্ষ্য কৰো তোমালোকে যেতিয়া চূণ পানীত দিবা তেতিয়া কি হ'ব চূণ আৰু পানীৰ যিখিনি মিশ্ৰণ সেইখিনি উতলিবলৈ বা গলিবলৈ আৰম্ভ কৰে আৰু তাত তোমালোকে যদি হাতেৰে চুই চোৱা বহুত গৰম পাবা গতিকে প্ৰথমতেতো চূণশিল তেনেকুৱা নাছিলে ঠাণ্ডা আছিলে কিন্তু পানী দিয়াৰ লগে লগে হেতু কি হৈ গ'ল গৰম হৈ গ'ল গতিকে ৰাসায়নিক বিক্ৰিয়াত কি হয় উষ্ণতাৰ পৰিৱৰ্তন সংঘটিত হয় ৰাসায়নিক বিক্ৰিয়াৰ আৰু কিছুমান উদাহৰণ তোমালোকে ল'ব পাৰা শ্বসন তোমালোকে যেতিয়া উশাহ লোৱা তেতিয়া কি হয় যেতিয়া উশাহত আমি অক্সিজেন গেছ বা বায়ুমণ্ডল নিউতে বায়ু লওঁতে শৰীৰে আমাৰ অক্সিজেন গেছটো গ্ৰহণ কৰে আৰু যেটো কাৰ্বন ডাই অক্সাইড গেছ হেতু নিশাহত উলিয়াই দিয়ে তোমালোকে যদি নাকৰ কাষত হাতটো লৈ চাবা তেতিয়া সাধাৰণতে যেটো গেছ হেতু গৰম পাবা কিন্তু প্ৰথমতে আমি উশাহ লওঁতে হেতু ইমান গৰম নাছিলে পিছতহে গৰম হৈ আহিছে গতিকে হেতু এটা ৰাসায়নিক বিক্ৰিয়া ইয়াৰ শ্বসনৰ তোমাৰ আৰু উল্লেখযোগ্য কিছুমান কাম আছে তোমালোকে জানা আমাৰ শৰীৰে শক্তি যেটো আহৰণ কৰে হেতু শ্বসন প্ৰক্ৰিয়াৰ দ্বাৰা শক্তি আহৰণ কৰে গতিকে শ্বসন এটা ৰাসায়নিক প্ৰক্ৰিয়া
ঠিক একেদৰে পাচন এটা ৰাসায়নিক প্ৰক্ৰিয়া। তোমালোকে জানা আমাৰ যিটো খাদ্য আমি খাওঁ, খাদ্যৰ পৰা শৰীৰে দৰকাৰী যিবিলাক পুষ্টি আহৰণ কৰা প্ৰক্ৰিয়া সেইটো পাচন বুলি কয়, আৰু সিও এটা ৰাসায়নিক বিক্ৰিয়া। ঠিক একেদৰে চকুৰে দেখি থকা আমি এটা বিক্ৰিয়া হৈছে মামৰে ধৰা। গতিকে মামৰে ধৰোঁতে তোমালোকে যদি লোহা অকণ বাহিৰত পেলাই থৈ দিয়া, তেতিয়া কি হৈ যায়, দুদিনমানৰ পিছত তাত ওপৰত এটা হালধীয়া মুগা ৰঙৰ চামনি পৰে। সেইটো কি হৈছে, মামৰে ধৰে, অৰ্থাৎ ৰঙৰ পৰিৱৰ্তন সংঘটিত হৈছে। ঠিক একেদৰে দৈ সৃষ্টিও এটা ৰাসায়নিক বিক্ৰিয়া। দৈ সৃষ্টি কৰা যিটো বেক্টেৰিয়া সেইটোৰ নাম হৈছিলে লেক্টোবেচিলাছ। ৰাসায়নিক বিক্ৰিয়া এটাৰ আৰু এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে নতুন গেছৰ উৎপত্তি হোৱা। তোমালোকে নিশ্চয় চূণ পানীত দিলে যিটো নতুন বুটবুটীয়া গেছ এটা উৎপন্ন হয় সেইটো দেখিছা। ঠিক একেদৰে কিছুমান ৰাসায়নিক বিক্ৰিয়াত নতুন গেছৰ উৎপত্তি হয়। গতিকে ৰাসায়নিক বিক্ৰিয়া এটাত এই চাৰিটাৰ যিকোনো এটা বা আটাইকেইটা বা কেইবাটাও পৰিৱৰ্তন সংঘটিত হয়। ইয়াৰ পিছত আমি যাওঁ ৰাসায়নিক বিক্ৰিয়া এটাৰ অংশসমূহলৈ। ৰাসায়নিক বিক্ৰিয়াৰ দুটা মূল অংশ হৈছে, প্ৰথমটো হৈছে বিক্ৰিয়ক আৰু আনটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ। যদি আমি চূণ পানীত দিয়া বিক্ৰিয়াটোকে লওঁ, তাত চূণ আৰু পানী ইহঁতকেইটা হৈছে বিক্ৰিয়ক, আৰু যিটো লেপথেপিয়া পদাৰ্থ সৃষ্টি হ'ল সেইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ। গতিকে বিক্ৰিয়ক হ'ল যি বিক্ৰিয়াত অংশগ্ৰহণ কৰে, আৰু বিক্ৰিয়াজাত পদাৰ্থ হ'ল যি বিক্ৰিয়াত উৎপন্ন হয়। তোমালোকৰ কিতাপত দিয়া এটা উদাহৰণে লৈছো, যদি মেগনেছিয়ামৰ ফিটা এডাল মুকলিকৈ জুইত পোৰা, তেতিয়া কি উৎপন্ন হয়, মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। তাক আমি এনেকে দেখুৱাব পাৰো, মেগনেছিয়াম যোগ অক্সিজেন সমান মেগনেছিয়াম অক্সাইড। এইটো এটা ৰাসায়নিক বিক্ৰিয়া। এতিয়া আমি আহো, ইয়াত আমি যেনেকৈ লিখিছো মেগনেছিয়াম যোগ অক্সিজেন সমান মেগনেছিয়াম অক্সাইড, বহুত দীঘল হৈ গৈছে। দীঘল হৈ যোৱাৰ লগে লগে এইটো কি হৈছে, যথেষ্ট সময় ইয়াত নষ্ট হৈছে। গতিকে এইখিনি কথাকে আমি কিবা চমু উপায় লিখিব পাৰিম নেকি? কিবা চমু উপায় আছে নেকি যাৰ উপায় সহায়ত আমি এইখিনি কথাকে কম জেগাত আৰু কম সময়ত লিখিব পাৰিম? এতিয়া আমি তেনেকুৱা কিছুমান বুদ্ধিৰ ওপৰত আলোচনা কৰিম। আৰু সেই উপায়টো হ'ল ৰাসায়নিক সমীকৰণ। ৰাসায়নিক বিক্ৰিয়া এটাক আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহৰ চিহ্ন ব্যৱহাৰ কৰি ৰাসায়নিক সমীকৰণ লিখিব পাৰোঁ। ইয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহৰ চিহ্নৰ উপৰিও আমি সিহঁতৰ ভৌতিক অৱস্থা, মানে সিহঁত গোটা অৱস্থাত আছে নে, জুলীয়া অৱস্থাত আছে নে, জলীয় দ্ৰৱ অৱস্থাত আছে, সেইবিলাক বা গেছীয় অৱস্থাত আছে, সেইবিলাক লগতে উল্লেখ কৰিব লাগে। গতিকে এই যিটো প্ৰক্ৰিয়া সেইটোক আমি কি বুলি কওঁ, ৰাসায়নিক সমীকৰণ। পুৰা সংজ্ঞাটো হ'ল কি, ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহৰ চিহ্ন আৰু সিহঁতৰ ভৌতিক অৱস্থাৰ উল্লেখ কৰি আমি বুজাব পাৰোঁ। ইয়াকে ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে কঠিন পদাৰ্থৰ কাৰণে আমি কি চিহ্ন ব্যৱহাৰ কৰোঁ, এছ। এতিয়া ভৌতিক অৱস্থা মানে কঠিন বুলি লিখিবলৈ দিগদাৰ হ'ব, গতিকে আমি চলিড তাৰ এছ শব্দটো ব্যৱহাৰ কৰি আমি কি লিখোঁ, এছ বুলি লিখোঁ। তৰলৰ বাবে ব্যৱহাৰ কৰা চিহ্নটো হ'ল এল, লিকুইড। গেছৰ বাবে ব্যৱহাৰ কৰা চিহ্নটো হ'ল জি, গেছ। আৰু জলীয় দ্ৰৱৰ বাবে ব্যৱহাৰ কৰা চিহ্নটো হ'ল একিউ, একুৱাছ সলিউশ্যন। উদাহৰণস্বৰূপে আমি আগৰ যিটো বিক্ৰিয়া সেইটোকে লৈছোঁ। মেগনেছিয়ামৰ ফিটা এডাল মুকলিকৈ জুইত পুৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। ইয়াক আমি লিখোঁ মেগনেছিয়াম যোগ অক্সিজেন সমান মেগনেছিয়াম অক্সাইড, বা আমি ৰাসায়নিক সমীকৰণত কেনেকৈ লিখোঁ, মেগনেছিয়ামৰ চিহ্ন হ'ল Mg। মেগনেছিয়াম কি অৱস্থাত থাকে, গোটা অৱস্থাত থাকে, গতিকে আমি ইয়াত এছ লিখিছোঁ। প্লাছ অক্সিজেনৰ চিহ্ন হ'ল O2, অক্সিজেন থাকে গেছীয় অৱস্থাত থাকে। এতিয়া আমি এডাল দিব লাগিব কাঁড়চিন, আৰু আমি যিটো সলিউশ্যন পাওঁ সেইটোক আমি কি নাম দিওঁ, মেগনেছিয়াম অক্সাইড। তাক বুজোৱা হয় MgO, চলিড, অৰ্থাৎ কঠিন অৱস্থাত থাকে। গতিকে আমি এনেকৈ এইটো বিক্ৰিয়াটো আমি সংকেতৰ সহায়ত ৰাসায়নিক সমীকৰণ লিখিব পাৰোঁ। এতিয়া চোৱা এটা কথা, ইয়াত মেগনেছিয়াম এফালে আছে এটা, ইয়াত এটা আছে এটা, ইয়াত অক্সিজেন আছে দুটা, ইয়াত অক্সিজেন কেইটা আছে, ইয়াত এটা আছে। অৰ্থাৎ অক্সিজেনৰ সংখ্যা বিক্ৰিয়কত দুটা আৰু বিক্ৰিয়াজাতত এটা, সমান হৈ থকা নাই। গতিকে কিন্তু আমি কি জানো, আমি জানো যে ভৰৰ যিটো সংৰক্ষণ নীতি, ভৰ আমি সৃষ্টি কৰিব নোৱাৰোঁ, ভৰ বিনাশো কৰিব নোৱাৰোঁ। ভৰ মাত্ৰ এঠাইৰ পৰা আনটোলৈ পৰিৱৰ্তন কৰিব পাৰি। ঠিক যেনেদৰে শক্তিৰ যিটো সংৰক্ষণ নীতি আছিলে, সেইটো নীতি থাকে যে শক্তি আমি বিনাশ কৰিব নোৱাৰোঁ, শক্তি আমি সৃষ্টি কৰিব নোৱাৰোঁ, খালি এটাৰ ওপৰৰ পৰা আন এটাৰ ওপৰলৈ আমি নিব পাৰোঁ।
কিন্তু ইয়াত অক্সিজেনৰ ভৰ জানো সমান হৈ আছে দুইফালে নাই হোৱা গতিকে এই ৰাসায়নিক যিটো বিক্ৰিয়া সমীকৰণ আমি লিখিলো এই সমীকৰণটো সমান হৈ থকা নাই যদি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহৰ অণুবিলাকৰ যোগফলৰ সংখ্যা সমান হয় দুইফালে তেতিয়া আমি এইটো কি বুলি কওঁ সমতুল সমীকৰণ বুলি কওঁ এতিয়া তোমালোকৰ ইয়াত এইটো সমতুল সমীকৰণ হৈ থকা নাই গতিকে আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল কেনেকৈ ৰাসায়নিক সমীকৰণ এটা আমি সমতুল কৰিব পাৰোঁ এইটো আমি অলপ পিছত পঢ়িবলৈ গৈ আছোঁ গতিকে এবাৰ নেক্সট টপিক হ'ল আমাৰ সমতুল ৰাসায়নিক সমীকৰণ কেলে লাগে আমাক কৈছোঁ তোমালোকক যে ভৰৰ সংৰক্ষণ নীতি অৰ্থাৎ ভৰ কেতিয়াও বিনাশ বা ভৰ কেতিয়াও আমি সৃষ্টি কৰিব নোৱাৰোঁ গতিকে দুইফালে ভৰ সমান থাকিব লাগিব এতিয়া প্ৰশ্ন হয় সমতুল ৰাসায়নিক সমীকৰণ এটা আমি বনাবলৈ বা সমতুল ৰাসায়নিক সমীকৰণ আমি সৃষ্টি কৰিবলৈ আমি কি সিকুৱেন্সত আগবাঢ়িব লাগিব কেনেকৈ আমি আগবাঢ়িব লাগিব তাৰ এটা চমু উপায় এটা আছে তোমালোকে কিতাপত দেখিছা কিবা এটা প্ৰব্লেম আছে সমতুল ৰাসায়নিক সমীকৰণ সৃষ্টি কৰিবলৈ তাৰ আমি এটা সিকুৱেন্সত আগবাঢ়িম গতিকে সেই সিকুৱেন্সটো কি হ'ল ধাতু অধাতু অক্সিজেন আৰু হাইড্ৰোজেন এতিয়া এইটো কি বস্তু ধাতু অৰ্থটো হ'ল যে প্ৰথমতে আমি বিক্ৰিয়া এটাত থকা যিটো ধাতু সেইটোক আমি সমতুল কৰিবলৈ চাম দুইফালে ধাতুবিলাক কি তোমালোকে পিছত পঢ়িবা যদি জানি থোৱা ধাতুবিলাক হৈছে যিবিলাক তাপ আৰু বিদ্যুতৰ সুপৰিবাহী লগতে সিহঁতে কি কৰে সিহঁতক আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ উপৰিও ইহঁতে ইলেক্ট্ৰন দান কৰে তোমালোকে পিছত পঢ়িবা যে বিক্ৰিয়া এটাত সিহঁতে সুস্থিৰ হ'বলৈ ইলেক্ট্ৰন দিয়ে আৰু অধাতুৱে কি কৰে ইলেক্ট্ৰন ধাতুৰ পৰা গ্ৰহণ কৰি সিহঁত সুস্থিৰ অৱস্থা লাভ কৰে পিছত পঢ়িবা আৰু অধাতুবিলাক তাপ আৰু বিদ্যুতৰ সুপৰিবাহী নহয় অধাতুৰ উদাহৰণ হ'ল কাৰ্বন ছালফাৰ ক্লৰিন আৰু নাইট্ৰজেন ঢেৰ আছে তেনেকুৱা ধাতুৰ উদাহৰণ হ'ল জিংক কপাৰ ছডিয়াম এলুমিনিয়াম ইত্যাদি তোমালোকৰ বিক্ৰিয়াবিলাকত এইবিলাক দেখিবা লগতে মেগনেছিয়াম এইবিলাকো ধাতু নেক্সট আমি সমান কৰিম অক্সিজেনৰ সংখ্যা সমান কৰিম নেক্সট আমি হাইড্ৰোজেনৰ সংখ্যা সমান কৰিম গতিকে সিকুৱেন্সটো হ'ল প্ৰথমে আমি ৰাসায়নিক সমীকৰণ এটাত ধাতুৰ সংখ্যা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত দুইফালে সমান কৰিম তাৰপিছত আমি অধাতুৰ সংখ্যা সমান কৰিম তাৰপিছত আমি অক্সিজেনৰ সংখ্যা সমান কৰিম তাৰপিছত আমি হাইড্ৰোজেনৰ সংখ্যা সমান কৰিম এতিয়া মই কৈ থাকিলে নহ'ব তোমালোকে কেইটামান উদাহৰণ নিজে চোৱা কেনেকৈ আমি কৰিব পাৰোঁ এতিয়া প্ৰথমটো উদাহৰণ গতিকে আমি প্ৰথম উদাহৰণটো লৈছোঁ মেগনেছিয়াম যোগ অক্সিজেন সমান মেগনেছিয়াম অক্সাইড এতিয়া এইটোত চোৱা ইয়াত ধাতু হ'ল মেগনেছিয়াম আৰু মেগনেছিয়ামৰ পৰিমাণ আছে কেইটা আছে এটা আছে বিক্ৰিয়কত আছে এটা আৰু বিক্ৰিয়াজাতবিলাকত আছেও এটা গতিকে ধাতুৰ সংখ্যা ইয়াত সমান কৰা কোনো প্ৰয়োজন নাই নেক্সট আমি চাওঁ ইয়াত অধাতু এইটো ক'ৰবাত অধাতু আছে নাই গতিকে আমি সেইটো ষ্টেপ বাদ দিব পাৰোঁ নেক্সট আমি চাওঁ অক্সিজেন ইয়াত অক্সিজেনৰ সংখ্যা আছে দুটা ইয়াত আছে এটা গতিকে অক্সিজেনৰ সংখ্যা ইয়াত বাঢ়ি আছে গতিকে আমি কি কৰিম ইয়াত অক্সিজেনৰ সংখ্যা দুটা কৰি দিছোঁ গতিকে অক্সিজেনৰ সংখ্যা এফালে হ'ল দুটা এফালে হ'ল দুটা নেক্সট আমি আকৌ ঘূৰি যাওঁ প্ৰথমটো সিকুৱেন্সলৈ ধাতুলৈ ধাতুত চাওঁ ইয়াত মেগনেছিয়ামৰ সংখ্যা কেইটা আছে এটা ইয়াত মেগনেছিয়ামৰ সংখ্যা দুটা আছে গতিকে আমি এইফালে 2 দিব লাগিব নেক্সট আমি চাওঁ অধাতুটো নাই নেক্সট আমি চাওঁ অক্সিজেনৰ সংখ্যা কি আছে ইয়াত দুটা ইয়াতো দুটা মিলি আছে নেক্সট আমি চাওঁ হাইড্ৰোজেন ইয়াত আমাৰ ইয়াত নাই গতিকে যিটো ফাইনেল যিটো উত্তৰ সেইটো কি হ'বগে সেইটো হ'বগে 2mg প্লাছ O2 তোমালোকে SG বুলি লিখি ল'বা ইকুৱেল টু 2mg OS এইটো হৈছে এই বিক্ৰিয়াটোৰ সমতুল সমীকৰণ গতিকে উজু নহয় জানো পিছৰটো আমি সমীকৰণ চাওঁ নেক্সট সমীকৰণটো চাওঁ Mg3N2 প্লাছ H2O সমান MgOH2 প্লাছ NH2 ইয়াত ধাতু অধাতু অক্সিজেন আৰু হাইড্ৰোজেন দুইটা আটাইকেইটা চাৰিটা আছে ধাতু হ'ল মেগনেছিয়ামৰ সংখ্যা ইয়াত আছে তিনিটা ইয়াত আছে এটা গতিকে আমি ইয়াত কি কৰিব লাগিব তিনি এটা সংযোগ কৰিব লাগিব নেক্সট আমি যাওঁ অধাতু ইয়াত আছে দুটা ইয়াত অধাতু আছে এটা গতিকে অধাতুৰ সংখ্যা আমি ইয়াত এটা
বহাব লাগিব গতিকে 2 পূৰণ কৰিব লাগিব তাৰপিছত নেক্সট আমি যাওঁ অক্সিজেন অক্সিজেনৰ পৰিমাণ ইয়াত আছে কেইটা ইয়াত আছে এটা ইয়াত অক্সিজেন আছে কেইটা তোমালোকে লেখা দুটা আছে কিন্তু ওপৰত তিনিটা আমি পূৰণ কৰি দিছিলোঁ গতিকে কেইটা থাকিব অক্সিজেন 6টা থাকিব এতিয়া ইয়াত আমি কি কৰিব লাগিব অক্সিজেনৰ সংখ্যা 6টা পূৰণ কৰিব লাগিব তেতিয়াহে সমান হ'ব দুইফালে আমি এটা ভালকৈ লিখি দিম পিছত ইয়াত অক্সিজেনৰ সংখ্যা কি আছে 6টা আছে নেক্সট আমি যাওঁ হাইড্ৰোজেন হাইড্ৰোজেনৰ সংখ্যা কিমান আছে ইয়াত 6 পূৰণ 2 12টা আছে আৰু ইয়াত আছে 3 দুগুণ 6 6টা আছে ইয়াতো 3 দুগুণ 6 6টা 12টা টোটেল 12টা অক্সিজেন 12টা হাইড্ৰোজেন আছে গতিকে হাইড্ৰোজেনৰ সংখ্যা সমান হৈ আছে আমি আৰু এবাৰ ঘূৰি যাওঁ প্ৰথমটো সিকুৱেন্সলৈ ধাতুলৈ ধাতুত চাওঁ ইয়াত মেগনেছিয়ামৰ পৰিমাণ আছে 3টা ইয়াতো মেগনেছিয়াম 3টা আছে নেক্সট যাওঁ আমি অধাতুৰ পৰিমাণ ইয়াত কেইটা আছে 2টা আছে ইয়াতো অধাতুৰ পৰিমাণ 2টা আছে নাইট্ৰোজেন 2টা আছে নেক্সট আমি যাওঁ অক্সিজেন ইয়াত কেইটা আছে ইয়াত 6টা আছে ইয়াতো অক্সিজেন 6টা আছে আৰু হাইড্ৰোজেন কেইটা আছে হাইড্ৰোজেন ইয়াত আছে 2 6 12টা ইয়াত 3 দুগুণ 6 12টা যোগ 2 3 গুণ 6 12টা টোটেল 2 3 গুণ 6 টোটেল 12টা আছে গতিকে ধাতু অধাতু অক্সিজেন আৰু হাইড্ৰোজেন আটাইকেইটাৰ সংখ্যা সমান হৈ আছে এইটো আমি ভালকৈ লিখি দিছোঁ কি হ'বগে এইটো হ'বগে Mg3 N2 plus 6 H2O gives us 3 Mg OH2 plus 2 NH3 এইটো হ'ব আমাৰ ফাইনেল যিটো বিক্ৰিয়া ফাইনেল যিটো সমতুল সমীকৰণ সেইটো গতিকে উজু তোমালোকে আখৰকেইটা বেয়াভাৱে ভালকৈ চাই ল'বা কাৰণ কম্পিউটাৰত লিখাৰ কাৰণে আখৰকেইটা লিখাত অলপ কষ্ট হৈছে নেক্সট আমি যাওঁ পিছৰটো বিক্ৰিয়ালৈ এইবাৰ আছে কপাৰ অক্সাইড প্লাছ এমোনিয়া ইকুৱেল টু কপাৰ প্লাছ নাইট্ৰোজেন প্লাছ H2 পানী ইয়াতো সেই সিকুৱেন্সটো একেটাই প্ৰথমতে আমি যাম ধাতু তাৰপিছত অধাতু তাৰপিছত অক্সিজেন আৰু তাৰপিছত হাইড্ৰোজেন গতিকে ধাতুত কি আছে কপাৰ ধাতুত কপাৰৰ সংখ্যা এফালে আছে এটা ইফালেও আছে এটা নেক্সট আমি যাওঁ অধাতুত নাইট্ৰোজেন আছে নাইট্ৰোজেনৰ সংখ্যা ইয়াত আছে তোমাৰ এটা এফালে আছে দুটা গতিকে ইয়াক আমি কিহে পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব ইয়াক আমি পূৰণ কৰিব লাগিব 2 নেক্সট আমি যাওঁ অক্সিজেনৰ পৰিমাণ কি আছে ইয়াত আছে এটা ইয়াত অক্সিজেনৰ পৰিমাণ এটা আছে গতিকে অক্সিজেনৰ পৰিমাণ সমান হৈ আছে নেক্সট আমি যাওঁ হাইড্ৰোজেনৰ পৰিমাণ কি আছে এইফালে 2 3 গুণ 6 আৰু এইফালে আছে তোমাৰ দুটা গতিকে সমান হৈ থকা নাই আমি ইয়াক কিহে পূৰণ কৰিব লাগিব 3 পূৰণ কৰিলেহে 6টা হ'বগৈ গতিকে ইয়াক আমি পূৰণ কৰিম 3 নেক্সট আমি যাওঁ আকৌ প্ৰথমৰ পৰা যাওঁ কপাৰ আছে ইয়াত এটা ইয়াতো কপাৰ আছে এটা নাইট্ৰোজেন আছে দুটা ইয়াত নাইট্ৰোজেন আছে দুটা অক্সিজেন আছে ইয়াত এটা ইয়াত অক্সিজেন কেইটা আছে 3টা আছে 3 দুগুণ 3 আৰু 3টা আছে গতিকে ইয়াত আমি কিহে পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব এই 3 পূৰণ কৰি দিলোঁ নেক্সট আমি যাওঁ হাইড্ৰোজেন আছে ইয়াত 6টা ইয়াতো হাইড্ৰোজেন আছে 6টা আকৌ প্ৰথমৰ পৰা চাওঁ ধাতুত কপাৰৰ পৰিমাণ ইয়াত আছে 3টা ইয়াত আছে এটা গতিকে আমি কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব নেক্সট আমি যাওঁ অধাতু নাইট্ৰোজেন ইয়াত আছে দুটা নাইট্ৰোজেন ইয়াত দুটা আছে নেক্সট আমি যাওঁ অক্সিজেন ইয়াত কেইটা আছে ইয়াত 3টা আছে আৰু ইয়াতো অক্সিজেন 3টা আছে মিলি গ'ল নেক্সট আমি যাওঁ হাইড্ৰোজেন ইয়াত কেইটা আছে 6টা আছে আৰু ইয়াতো 6টা আছে গতিকে বিক্ৰিয়াটোৰ সমীকৰণটো এতিয়া সমতুল হৈছে আমি ভালকৈ লিখি লওঁ গতিকে কি হ'ব 3CuO plus 2 NH3 gives us 3Cu plus N2 plus 3H2O ইয়াৰ পিছৰ এটা উদাহৰণ হ'লে আমি যাওঁ Al4C3 plus H2O gives us CH4 methane plus AlOH3
প্ৰথমতে চাওঁ ধাতু ধাতু ইয়াত কি হ'বগে এলুমিনিয়াম ইয়াত আছে এলুমিনিয়াম কেইটা চাৰিটা আছে ইয়াত আছে এটা গতিকে আমি ইয়াত কি কৰিব লাগিব 4 পূৰণ কৰিব লাগিব নেক্সট আমি যাওঁ ধাতু ধাতু ইয়াত আছে কাৰ্বন কাৰ্বন ইয়াত আছে 3টা ইয়াত আছে এটা গতিকে ইয়াকো আমি কাৰ্বন 3 ৰে পূৰণ কৰিব লাগিব নেক্সট আমি যাওঁ অক্সিজেন ইয়াত অক্সিজেন আছে এটা ইয়াত অক্সিজেন কেইটা আছে 3 4 12টা আছে গতিকে ইয়াক আমি কিহে পূৰণ কৰিব লাগিব 12 পূৰণ কৰিব লাগিব আৰু আমি হাইড্ৰোজেন চাওঁ হাইড্ৰোজেন কেইটা আছে ইয়াত তোমাৰ হাইড্ৰোজেন আছে 2 12 24টা আছে ইয়াত 3 4 গুণ 12টা যোগ ইয়াত 4 3 4 12টা গতিকে হাইড্ৰোজেন সংখ্যা 24টা মিলি আছে প্ৰথমৰ পৰা চাওঁ আমি এবাৰ ধাতু এলুমিনিয়াম কেইটা আছে 4টা ইয়াত এলুমিনিয়াম 4টা আছে নেক্সট কাৰ্বন ধাতু 3টা আছে ইয়াত ধাতু 3টা আছে নেক্সট আমি যাওঁ অক্সিজেন অক্সিজেন 12টা আছে ইয়াত অক্সিজেন 12টা আছে নেক্সট আমি যাওঁ হাইড্ৰোজেন হাইড্ৰোজেন কেইটা আছে 12টা 2 12 24 ইয়াত 3 4 12 যোগ 4 3 12 24টা মিলি আছে গতিকে বিক্ৰিয়াটো আমাৰ সমতুল হৈ গৈছে কেনেকৈ আমি লিখিম এতিয়া ভালকৈ লিখি লৈছো Al4 Al4 C3 plus 12 H2O gives us 3 CH4 plus 4 Al গতিকে আশা কৰোঁ তোমালোকে কেনেকৈ বিক্ৰিয়া এটাৰ সমীকৰণ সমতুল কৰিব লাগে বুজি পাইছা এতিয়া তোমালোকে তোমালোকৰ টেক্সটবুকত থকা যিবিলাক প্ৰশ্নমালা আছে সেইবিলাক নিজে কৰিবলৈ চোৱা এতিয়া আমি আহো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়া কেনেকুৱা ধৰণৰ আমি পাব পাৰোঁ এতিয়া চোৱা ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কেইবাটাও আছে তোমালোকক আমি যিকেইটা মূল প্ৰকাৰ সেইকেইটা কেনেকুৱা ধৰণৰ আৰু সিহঁতৰ উদাহৰণ সহ আমি আলোচনা কৰিম এতিয়া প্ৰথমটো প্ৰকাৰ হৈছে সংযোজন সংযোজন নামটোৱে কয় যে ইয়াত লগ খায় কম্বিনেশ্যন ৰিয়েকশ্যন ইংৰাজীত ইয়াত এতিয়া চোৱা এ বি চি ইয়াত বিক্ৰিয়ক কেইটা বেলেগ বেলেগ আছে কিন্তু ইহঁতকেইটা লগ হৈ কি হৈছে বিক্ৰিয়াজাত পদাৰ্থত এ বি চিৰ সৃষ্টি হৈছে মানে তিনিটা এইটো এটা সিকুৱেন্স তোমাৰ এনেকুৱা ধৰণৰ থাকিবলৈ কোনো কথা নাই এটাই জানি থোৱা যে ইয়াত থকা আটাইকেইটা গোট খাই এইফালে এটা নতুন যৌগ সৃষ্টি হয় বা যদি দুটা থাকে বিক্ৰিয়কত তেতিয়া এনেকুৱা ধৰণৰ এটা নতুন যৌগ সৃষ্টি হয় ইয়াত কেইবাটাও আছে এইফালে আৰু ইয়াত কেইটা আছে মাত্ৰ এটা আছে গতিকে এইটো হৈছে সংযোজন প্ৰক্ৰিয়া সংযোজন বিক্ৰিয়া কম্বিনেশ্যন ৰিয়েকশ্যন তাৰ এটা উদাহৰণ আমি লৈছো যদি কেলছিয়াম অক্সাইড এইটো পৰাচুন বুলি কোৱা হয় তাত পানী যোগ কৰা হয় আমি যেটো আগতে পাই আহিছিলো যেটো লেপথেপিয়া পদাৰ্থৰ সৃষ্টি হয় সেইটো কি হৈছে কেলছিয়াম হাইড্ৰক্সাইড বা এইটো শিথিলিত চূন বুলি কোৱা হয় এইটো হৈছে সংযোজন বিক্ৰিয়া ইয়াত চোৱা বিক্ৰিয়কত কেইটা আছে দুটা আছে আৰু বিক্ৰিয়াজাতত কেইটা আছে মাত্ৰ এটা আছে এই দুটা লগ খাই পেলাই এইটোৰ সৃষ্টি হৈছে গতিকে এইটোৰ নাম হ'ল সংযোজন বিক্ৰিয়া এইটো সতে মিলি গৈছে এতিয়া আৰু এটা চোৱা সংযোজন বিক্ৰিয়াত কিছুমান বিক্ৰিয়াত কি হয় তাপৰ উৎপন্ন হয় তাপ সৃষ্টি হয় উদাহৰণস্বৰূপে এতিয়া তোমালোকে যেটো চূণশিল আমি এটা লৈছো আগৰ যেটো উদাহৰণ হেতুকে ল'ব পৰা চূণ পানীত দিলে কি হয় এইটো সৃষ্টি হয় যেটো শিথিলিত চূণ সৃষ্টি হয় স্লেগ লাইম সৃষ্টি হয় আৰু লগতে তাপৰো উৎপত্তি হয় এনেকুৱা বিক্ৰিয়াবিলাক কি বুলি কয় তাপবৰ্জী তাপ সিহঁতে বৰ্জন কৰে বা ইংৰাজীত কি বুলি কোৱা হয় এক্সোথাৰ্মিক কেমিকেল ৰিয়েকশ্যন বুলি কোৱা হয় ইয়াৰ উদাহৰণ আৰু কেইবাটাও আছে তোমালোকে যেটো যদি কয়লা পুৰিলে কি হয় C+O2 কাৰ্বনৰ লগত অক্সিজেন যোগ হয় আৰু তেতিয়া কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু এই যেটো প্ৰক্ৰিয়া তাত যথেষ্ট পৰিমাণে তাপৰ উৎপত্তি হয় এইটো হৈছে তাপবৰ্জী বিক্ৰিয়াৰ আৰু এটা উদাহৰণ গতিকে এইটো হৈছে সংযোজন বিক্ৰিয়াৰ এটা উদাহৰণ তোমালোকে দেখিছা দুটা লগ লাগি পেলাই কি হৈছেগে
এটা হৈছে কি ঠিক একেদৰে যেটো পানীৰ গঠনটোত H2 আৰু O2 লগ লাগি কি হয়গে H2O সৃষ্টি হয় এটো এটা সংযোজন বিক্ৰিয়া এটা উদাহৰণ গতিকে কম্বিনেশন ৰিঅ্যাকশন বা সংযোজন বিক্ৰিয়া তোমালোকে কাক বুলিলে কি ক'বা যে যি বিক্ৰিয়াত দুটা বা কেইবাটাও বিক্ৰিয়ক পদাৰ্থৰ পৰা এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ সৃষ্টি হয় তাক আমি কি বুলি কওঁ সংযোজন বিক্ৰিয়া বুলি কওঁ তাৰ উদাহৰণ তোমালোকক কেইবাটাও দিলো তাৰ যিকোনো এটা উদাহৰণ তোমালোকে লিখিলে হৈ যাব নেক্সট আমি যাওঁ নেক্সট টাইপটো হৈছে ইয়াৰ পিছৰ টাইপটো হৈছে বিযোজন বিক্ৰিয়া ইয়াত ইংৰাজীত কি বুলি কোৱা হয় ডিকম্পোজিশন ৰিঅ্যাকশন ইয়াত উল্টা ইয়াত বিক্ৰিয়ক ভাবি পেলাই সৰল ৰূপলৈ পৰিৱৰ্তন হয় আগতত কি আছিল যে দুটা তিনটা বিক্ৰিয়ক লগ লাগি এটা পদাৰ্থৰ সৃষ্টি হৈছিল ইয়াত সেই বিক্ৰিয়কটো কি হয় ভাগি পেলাই নতুন কেইবাটাও সৰল ৰূপলৈ সৃষ্টি হয় উদাহৰণ আমি চাইছো CaCO3 ইয়াক যদি আমি ভাঙা তেতিয়া কি হ'বগে CaO plus O2 খালি এটো জনো খুদাই ভাগিব ইহতো নিজে নিজে নাভাগে গতিকে আমি ইয়াত কি দিব লাগিব ইয়াক আমি হিট দিব লাগিব তাপ দিব লাগিব ইয়াক আমি তাপ দিব লাগিব গতিকে ওপৰত কি হ'বগে ইয়াত তাপ দিলেহে ই ভাগি পেলাই নতুন পদাৰ্থৰ সৃষ্টি হ'ব এটো কি এটো হৈছে আমাৰ চূণশিল আৰু যদি তুমি তাপ দিয়া যেটা কি হয় হেতু পুৰি যায় পোৰা চূণ সৃষ্টি হয় এটো হৈছে চূণশিল এটো হৈছে আমাৰ পোৰা চূণ ঠিক একেদৰে যদি লেড নাইট্ৰেট তাক যদি আমি তাপ দিও তেতিয়া কি সৃষ্টি হয় লেড অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ সৃষ্টি হয় গতিকে ইয়াতো আমি তাপ দিব লাগিব গতিকে এইবিলাক বিক্ৰিয়া আমি কি কৰিছো তাপ দি পেলাই সৃষ্টি কৰিছো গতিকে এনেকুৱা বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় তাপীয় বিযোজন থাৰ্মেল ডিকম্পোজিশন বুলি কোৱা হয় গতিকে তোমালোকে নিশ্চয় এটা বিযোজন বিক্ৰিয়া মানে কি ক'ব পাৰিবা যি বিক্ৰিয়াত যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক ভাগি সৰল ৰূপলৈ পৰিৱৰ্তন হয় তাকে আমি বিযোজন বিক্ৰিয়া বুলি ক'ব পাৰো গতিকে উদাহৰণ কেইটা হৈছে এইকেইটা তোমালোকে এই বিক্ৰিয়াত এইকেইটা আমি প্ৰথমটো তোমাৰ সমতুল হৈ আছে কিন্তু দ্বিতীয়টো সমতুল হৈ থকা নাই তোমালোকে সমতুল কৰিব পাৰা না নিজে চাবাচোন নেক্সট আমি আহো তৃতীয় প্ৰকাৰৰ এটা বিক্ৰিয়া এইটো নামটো হৈছে অপসৰণ বা প্ৰতিস্থাপন ৰিঅ্যাকশন ইয়াক কি বুলি কোৱা হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি কোৱা হয় এটা ইয়াত চোৱা বিক্ৰিয়াটো যেটো এটা সমু চিত্ৰটা হৈছে A + BC = AC + B BC দুটা একেলগে আছিল প্ৰথমতে কিন্তু বিক্ৰিয়াৰ শেষত কি হৈ গলগে A টোৱে BC ৰ পৰা C টো লৈ গুচি গল AC হৈ থাকিলে আৰু B টো অকলশৰীয়া হৈ থাকিলে গতিকে A যেহেতু BC ৰ পৰা C প্ৰতিস্থাপন কৰিছে C অতৰাই নিছে গতিকে এইটো বিক্ৰিয়াৰ নামটো হ'ল প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া এটো নিৰ্ভৰ কৰিব কাৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকে অলপ পিছত আমি পঢ়িম সক্ৰিয়তা শ্ৰেণী বুলি কয় তাৰ ওপৰত নিৰ্ভৰ কৰিব উদাহৰণ এটা লওঁ Fe+ আইৰন + কপাৰ সালফেট তেতিয়া কি হয় FeSO4 + Cu কপাৰ আইৰন সালফেট + কপাৰৰ সৃষ্টি হয় ইয়াত কি কৈছে চোৱা আইৰনে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা সালফেট দিটো যৌগ এটো অপসাৰণ কৰি লৈ গৈছে আৰু কপাৰটো অকলশৰীয়া হৈ থাকি গৈছে গতিকে এটো হতে মিলিছে নে মিলিছে নিশ্চয় গতিকে এটো এটা অপসাৰণ প্ৰক্ৰিয়া এটো কেলে হৈছে ইয়াৰ কাৰণটো হ'ল যে আইৰন কপাৰতকৈ বেছি সক্ৰিয় সেই কাৰণে আইৰনে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰণ কৰি লৈ গৈছে ঠিক একেদৰে আৰু এটা উদাহৰণ লৈছো আমি জিংক + কপাৰ সালফেট তেতিয়া কি হয় জিংক সালফেট + কপাৰ ইয়াতো কাৰণ সেই একেটাই কাৰণ জিংকটো কপাৰতকৈ বেছি সক্ৰিয় হোৱাৰ বাবে জিংকে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰণ কৰি সালফেটক অপসাৰণ কৰি লৈ গৈছে এতিয়া আমি যে কৈ আছো কিয় কিমান আইৰন বেছিকৈ সক্ৰিয় বা জিংক বেছিকৈ সক্ৰিয় ইয়াৰটো কাৰণটো হৈছে এটা মৌলবিলাকৰ এটা সক্ৰিয়তা শ্ৰেণী আছে গতিকে এইটো হৈছে সক্ৰিয়তা শ্ৰেণী সকলোতকৈ সক্ৰিয় হ'ল পটাছিয়াম তাৰ পিছত সোডিয়াম তাৰ পিছত ক্যালসিয়াম তাৰ পিছত ম্যাগনেসিয়াম
তাৰ পিছত এলুমিনিয়াম কাৰ্বন জিংক আইৰন টিন lead হাইড্ৰোজেন কপাৰ সিলভাৰ গড গতিকে এৰ সংকেতটো হৈছে KNaCa Mg Al CZn Fe SN Pb HCu Ag Au আৰু Pt তোমালোকে চোৱা আইৰন আৰু জিংক দুইটাই কপাৰতকৈ বেছি সক্ৰিয় ওপৰত আছে ওপৰত থকা মানে সক্ৰিয় আৰু তললৈ সক্ৰিয় শ্ৰেণীটো কমি আহি আছে গতিকে তোমালোকে এখন মনত ৰাখিব লাগে কেনেকৈ মনত ৰাখিবা তাৰ এটা চমু উপায় এটা আছে হেতু হৈছে চোৱা please stop calling me a careless zebra instead try learning how copper shapes coal ইয়াৰ প্ৰথম আখৰকেইটা চোৱা মিলি যাব p পৰা পটাছিয়াম আহিছে s ৰ পৰা সোডিয়াম আহিছে কলৰ পৰা কেলছিয়াম আহিছে মিৰ এমৰ পৰা মেগনেছিয়াম আহিছে এৰ পৰা এলুমিনিয়াম আহিছে কেয়াৰলেছৰ পৰা কাৰ্বন আহিছে জেব্ৰাৰ পৰা জিংক আহিছে আইৰ পৰা আইৰন আহিছে ট্ৰাইৰ পৰা টিন আহিছে লাৰ্নিঙৰ পৰা lead আহিছে হাওৰ পৰা হাইড্ৰোজেন আহিছে কপাৰে আছে শেপছৰ পৰা এছ সিলভাৰ আহিছে আৰু গোল্ডৰ পৰা জিৰ পৰা গোল্ড আহিছে গতিকে তোমালোকে এইটো যদি মনত ৰাখা প্লিজ ষ্টপ কলিং মি এ কেয়াৰলেছ জেব্ৰা ইনষ্টেড ট্ৰাই লাৰ্নিং হাউ কপাৰ শেপছ গোল্ড এইটো যদি মনত ৰাখিলে ভাল মনত ৰখাৰ লগে লগে তোমালোকৰ সক্ৰিয়তা শ্ৰেণীটো মনত ৰৈ যাব গতিকে এইটো এটা চমু উপায় ইয়াৰ পিছৰ প্ৰকাৰটো হৈছে ডি অপসাৰণ প্ৰক্ৰিয়া ডাবল ডিসপ্লেসমেন্ট ৰিএকশন ইয়াৰ যেটো আকাৰটো এনেকুৱা হৈছে AB + CD কি হয় AC + BD AB এ CD ৰ পৰা C অপসাৰণ কৰি নিজৰ লগত যোগ কৰে আৰু CD D এ B অপসাৰণ কৰি নিজৰ লগত যোগ কৰে এটো ABCD কিটা প্ৰণাহৰণি হ'ব পাৰে কিন্তু জেনেৰেল যেটো সিকোয়েন্স যেটো প্ৰকাৰ হেতু এনেকুৱা ধৰণৰ তাৰ আমি এটা উদাহৰণ লওঁ যদি তোমালোকে সোডিয়াম সালফেটৰ লগত বেৰিয়াম ক্লোৰাইড যদি মিহলি কৰা তেতিয়া কি দেখিবা তলত টেষ্ট টিউবৰ তলত যত মিহলোৱা তোমালোকে তাত কিছুমান বগা গুৰি তললৈ হোৱা দেখা পাবা সেইবিলাকক হেতু কি হৈছে হেতু হৈছে বেৰিয়াম সালফেটৰ গুৰি আৰু লগত কি সৃষ্টি হয় সোডিয়াম ক্লোৰাইড সৃষ্টি হয় এইটো প্ৰক্ৰিয়াত কি হৈছে সোডিয়ামে বেৰিয়াম ক্লোৰাইডৰ পৰা Cl টো অপসাৰণ কৰি নিজৰ লগত যোগ কৰিছে আৰু বেৰিয়াম ক্লোৰাইডে সোডিয়ামৰ পৰা সালফেটটো নিজৰ লগত লগাই নিছে গতিকে এই যেটো আগৰ যেটো সিকোয়েন্স দেখিছা এটা আনটোৰ পৰা এটা যৌগ অপসাৰণ কৰিছে গতিকে এটো কি প্ৰক্ৰিয়া এটা ডি অপসাৰণ প্ৰক্ৰিয়া আৰু যেটো বেৰিয়াম সালফেট হেতু তলত পৰি যাব টেষ্টৰ তলত পৰি যাব ইয়াক কেনেকৈ দেখুৱা হয় তললে কাৰ্ডিনাল দি দেখুৱা হয় ঠিক একেদৰে আমি আউটাৰ ৰিএকশন লওঁ যদি সিলভাৰ নাইট্ৰেটৰ লগত সোডিয়াম ক্লোৰাইড যোগ কৰা তেতিয়া কি হয় সিলভাৰে সোডিয়াম ক্লোৰাইডৰ পৰা ক্লোৰিনক অপসাৰণ কৰিব সিলভাৰ ক্লোৰাইড আৰু কি সৃষ্টি হ'ব সোডিয়ামে NO3 অপসাৰণ কৰিব আৰু এই যেটো সোডিয়াম সিলভাৰ ক্লোৰাইড হেতু কি হয় প্ৰেচিপিটেট তললৈ পৰে তললৈ গুৰিকে তললৈ পৰিব যেহেতু দুইটা ইটোৱে আনটোৰ পৰা এটা যৌগ অপসাৰণ কৰিছে গতিকে হেতুক আমি কি বুলি কওঁ ডি অপসাৰণ বিক্ৰিয়া বুলি কওঁ ইয়াৰ পিছৰ এটা প্ৰক্ৰিয়ালৈ যোৱা আমি হেতু হৈছে এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হেতু কি বুলি কোৱা হয় জাৰণ বিক্ৰিয়া অক্সিডেশন ৰিএকশন গতিকে নামেই কয় জাৰণৰ লগত কি যোগ হয় অক্সিজেন যোগ হয় বা হেতুক আমি এনেকৈ ক'ব পাৰো হাইড্ৰোজেন বিয়োগ হয় গতিকে অক্সিজেন যোগ বা হাইড্ৰোজেন বিয়োগ যিকোনোটা সংঘটিত হলে তাক আমি জাৰণ বিক্ৰিয়া বুলি কওঁ আমি এটা উদাহৰণ লওঁ যদি তোমালোকে এখন থাল সিধা মাটিৰ এখন থালত যদি তোমালোকে কপাৰ পাউডাৰ গৰম কৰা তেতিয়া কি দেখিবা তোমালোকে দেখিবা যে কপাৰ পাউডাৰৰ পৃষ্ঠভাগ কোলা ৰঙৰ কপাৰ অক্সাইডৰ চামনিৰে আবৃত হৈ পৰিব গতিকে এইটো ৰিএকশনত কি হৈছে কপাৰৰ লগত অক্সিজেন যোগ হৈছে আৰু কপাৰ অক্সাইড সৃষ্টি হৈছে গতিকে আমি কেনেকৈ দেখুৱাব পাৰো কপাৰ প্লাস অক্সিজেন তাত যদি আমি তাপ দিও তেতিয়া কি সৃষ্টি হ'ব কপাৰ অক্সাইড সৃষ্টি হয় ঠিক একেদৰে জিংকৰ লগত জিংকো যদি আমি গৰম কৰো তেতিয়া আমি কি পাম জিংক অক্সাইডৰ সৃষ্টি হোৱা পাম
সেইকেইটাৰ লগত অক্সিজেন যোগ হৈছে গতিকে এইকেইটা কি প্ৰক্ৰিয়া জাৰণ প্ৰক্ৰিয়া নেক্সট আমি যাওঁ পিছৰটো প্ৰকাৰলৈ সেইটো হৈছে বিজাৰণ বিক্ৰিয়া গতিকে জাৰণত ইয়াৰ পিছৰ প্ৰকাৰটো হৈছে বিজাৰণ বিক্ৰিয়া গতিকে বিজাৰণ বিক্ৰিয়াটো হৈছে জাৰণৰ উল্টাটো ৰিডাকশ্যন ৰিয়েকশ্যন ইয়াত অক্সিজেন বিয়োগ হয় আৰু হাইড্ৰোজেন যোগ হয় জাৰণত অক্সিজেন যোগ হৈছিলে ইয়াত অক্সিজেন বিয়োগ হয় আৰু হাইড্ৰোজেন যোগ হয় উদাহৰণস্বৰূপে আমি এটা লৈছোঁ হাইড্ৰোজেন যোগ ক্লৰিন তেতিয়া কি সৃষ্টি হয় হাইড্ৰক্লৰিক এচিডৰ সৃষ্টি হয় ইয়াত ক্লৰিনে কি লাভ কৰিছে হাইড্ৰোজেন লাভ কৰিছে গতিকে ইয়াত কি হৈছেগে তোমাৰ বিজাৰণ প্ৰক্ৰিয়া সংঘটিত হৈছে আৰু এটা উদাহৰণ লৈছোঁ কপাৰ অক্সাইড প্লাছ হাইড্ৰোজেন যদি এইটো কৰা তেতিয়া কি সৃষ্টি হ'ব H2O প্লাছ Cu এতিয়া ইয়াত চোৱা হাইড্ৰোজেনে অক্সিজেন লাভ কৰিছে গতিকে ইয়াত জাৰণো সংঘটিত হৈছে আৰু কপাৰৰ পৰা অক্সিজেন বিয়োগ হৈছে গতিকে ইয়াত বিজাৰণো সংঘটিত হৈছে গতিকে একে সময়তে ইয়াত জাৰণো হৈছে আৰু বিজাৰণো সংঘটিত হৈছে গতিকে যি বিক্ৰিয়াত একেলগে জাৰণ আৰু বিজাৰণ দুয়োটা সংঘটিত হয় তাক আমি কি বুলি কওঁ ৰেডক্স বিক্ৰিয়া বুলি কওঁ ৰেডক্স ৰিয়েকশ্যন বুলি কওঁ গতিকে এটা উদাহৰণ আমি পালোৱেই কপাৰ অক্সাইড প্লাছ হাইড্ৰোজেন সমান H2O প্লাছ কপাৰ আৰু এটা উদাহৰণ আমি ল'ব পাৰোঁ H2S হাইড্ৰোজেন ছালফাইড প্লাছ ক্লৰিন তেতিয়া কি সৃষ্টি হয় HCl হাইড্ৰোজেন হাইড্ৰক্লৰিক এচিড প্লাছ ছালফাৰ এইটো এটা ৰেডক্স বিক্ৰিয়া মানে জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হোৱাৰ প্ৰক্ৰিয়া এটা উদাহৰণ এতিয়া আমি আহোঁ জাৰণ বিক্ৰিয়া তাৰ কিছুমান দৈনন্দিন জীৱনত প্ৰভাৱ এই সম্পৰ্কে তোমালোকে নিশ্চয় দেখিছা যিবিলাক লোহাৰৰ বস্তু বা যিবিলাক তোমাৰ অলংকাৰ থাকে সোণ বা ৰূপৰ তেতিয়া কি হয় প্ৰথমতে চিকচিকীয়া হৈ থাকে কিন্তু দিন যোৱাৰ পিছত সিহঁতৰ কি হয় গাত কিছুমান চামনি পৰে মুগা ৰঙৰ চামনি পৰে ক'লা ৰঙৰ চামনি পৰে ৰঙচুৱা ৰঙৰ চামনি পৰে এই প্ৰক্ৰিয়াটোক লোহাৰ ক্ষেত্ৰত হ'লে সেইটো কি বুলি কোৱা হয় মামৰে ধৰা বুলি কোৱা হয় আচলতে এইটো হৈছে এটা জাৰণ প্ৰক্ৰিয়াৰে উদাহৰণ ইয়াত অক্সিজেন যোগ হৈ পেলাই তাত বেলেগ বেলেগ যৌগৰ সৃষ্টি হয় আৰু ই কি কৰে লাহে লাহে ধাতুটোক ক্ষয় সাধন কৰিবলৈ আৰম্ভ কৰে গতিকে ক্ষয়ীভৱন হোৱাটো জাৰণ প্ৰক্ৰিয়া এটা উদাহৰণ ঠিক একেদৰে কিছুমান খাদ্য বস্তু য'ত তেল আৰু চৰ্বি থাকে তাত যদি তোমালোকে থৈ দিয়া দুদিনমানৰ পিছত তেতিয়া কি হয়গে সিহঁত গুণটো লাহে লাহে বেয়া হ'বলৈ উপক্ৰম হয় ইয়াৰ কাৰণটো কি কাৰণ সেই খাদ্য বস্তুত থকা তেল আৰু চৰ্বিভাগ লাহে লাহে জাৰিত হয় যদি চিপছ এটা তোমালোকে মুকলিকে থৈ দিয়া দুদিনমানৰ পিছত সেইটো খাব নোৱাৰি গোন্ধত মানে বহুত বেয়া দুৰ্গন্ধ ওলায় কাৰণ ইয়াত কি হৈছে ইয়াত চিপছত থকা যিটো তেল ভাগ বা চৰ্বিভাগ ই জাৰিত হৈ দুৰ্গন্ধৰ সৃষ্টি হয় আৰু সেইকাৰণে তাৰ লগত জাৰণ হোৱা মানে কি অক্সিজেন যোগ হোৱা গতিকে অক্সিজেন যোগ নহ'বলৈ যিবিলাক চিপছৰ পেকেট সেইবিলাকক কি বুলি কোৱা হয় বায়ুৰুদ্ধ কৰি পেকেটত ভৰাই থোৱা হয় বা তাৰ ভিতৰত কি কৰা হয় নাইট্ৰজেনৰ দৰে গেছ ভৰাই দিয়া হয় যাতে অক্সিজেন তাৰ লগত চাপ চাপিব নোৱাৰে গতিকে জাৰণ বিক্ৰিয়াৰ বাবে কি হয় আমাৰ ক্ষয়ীভৱন আৰু দুৰ্গন্ধতা এই বিক্ৰিয়াকেইটা এই প্ৰক্ৰিয়াকেইটা জাৰণ বিক্ৰিয়াৰে এটা উদাহৰণ গতিকে আশা কৰোঁ তোমালোকৰ প্ৰথম যিটো চেপ্টাৰ প্ৰথম যিটো পাঠ তাৰ যিবিলাক মূল পইণ্ট সেইবিলাক আমি আজি আলোচনা কৰিলোঁ তোমালোকৰ ইয়াত গুৰুত্বপূৰ্ণ বিষয়কেইটা হৈছে সমজুল সমীকৰণ আৰু জাৰণ বিজাৰণৰ এইবিলাক তাৰ যিটো প্ৰেক্টিকেল ব্যৱহাৰিক প্ৰয়োগ এটা তোমালোকে ভালদৰে চাবা আৰু লগতে বিক্ৰিয়া প্ৰকাৰ এইবিলাকো তোমালোকৰ চাগে মনত ৰৈছে গতিকে তোমালোকে এতিয়া কিতাপখন ভালদৰে পঢ়ি তাৰ যিবিলাক অনুশীলনীৰ প্ৰশ্ন এইবিলাক নিজে নিজে কৰিবলৈ চোৱা তেতিয়াহে তোমালোকৰ কিমান বুজি পাইছা সেইটো তোমালোকে নিজে উপলব্ধি কৰিব পাৰিবা ধন্যবাদ